মুকালমুৱাৰ কালদীৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী কৰ্মবিৰতি। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদীৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী কৰ্মবিৰতি। আদৰ্শ বিদ্যালয় সংগঠনৰ অন্তৰ্গত শিক্ষক কৰ্মচাৰীসকলে এই কৰ্মবিৰতি পালন কৰে। NPS সুবিধা নোপোৱা, মেডিকেল সুবিধা নোপোৱা, নিয়মিত দৰমহা নোপোৱা, কৰ্মচাৰীসকলে আৰপি ভিত্তিত দৰমহা নোপোৱা আদি বিভিন্ন দাবীৰে এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলে। হাতে হাতে তেওঁলোকৰ বিভিন্ন দাবীৰ প্লেকাৰ্ড লৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আদৰ্শ বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে আৰপি ভিত্তিত দৰমহা লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এক নিৰ্দেশনা দিছিল। কিন্তু শিক্ষকসকলে আৰপি ভিত্তিত দৰমহা লাভ কৰিছে যদিও কৰ্মচাৰীসকলে এতিয়ালৈকে আৰপি ভিত্তিত দৰমহা লাভ কৰা নাই। তেওঁলোকৰ এই সকলোবোৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। নলবাৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, পূৰ্বোত্তৰ টাইমছ। শ্ৰেণীবৰ্জনৰ কাৰ্যসূচীটো আমি বহুত দিনৰ আগতে ল'ব লাগিছিলে, কিন্তু আমি ছাত্ৰ ছাত্ৰীসকলৰ কথা মনত ৰাখি আমি এতিয়ালৈকে কৰা নাছিলোঁ। কিন্তু এতিয়া আমাৰ ওচৰত আৰু একো উপায় নোহোৱা হ'ল, কিয়নো চৰকাৰে আমাক যিমানখিনি দাবী আমাৰ আছিলে, দাবী বুলিও নকওঁ আমি, কিয়নো আমাক দিব লগাখিনি বহুত দিনৰ পৰা দিমকৈ এতিয়ালৈকে দিয়া হোৱা নাই। অফিচিয়েল অৰ্ডাৰো ওলাইছে RMSৰ থ্ৰু দি, কিন্তু এতিয়ালৈকে আমাক একো দিয়া হোৱা নাই। যদিও এতিয়া আদৰ্শ বিদ্যালয় সংগঠন হ'ল, সংগঠন হোৱাৰ পাছতো কিন্তু আমাৰ এতিয়ালৈকে যেনেকৈ ধৰক আমাৰ চেলেৰি, আমাৰ 3 মাহ ধৰি চেলেৰি নোহোৱাকৈ থাকে, প্ৰায় 2-3 মাহ চেলেৰি নহয়। এতিয়া গৈ ফাইনেলি চেলেৰিটো কালি আমি বহুত দিনৰ পাছত 2 মাহৰ চেলেৰি একেলগে পাইছোঁ। এতিয়াও এমাহৰ চেলেৰি আমি পাবলৈ বাকী। ঠিক তেনেকৈ সময়ত কেতিয়াও চেলেৰি নহয় আমাৰ। তাৰোপৰি আমি আৰপি বেছ যিটো চেলেৰি আছিলে আমাৰ নন টিচিংখিনিৰ কাৰণে, সেইটো দিম বুলি কোৱাৰ অৰ্ডাৰ আছে, গভৰ্ণমেণ্ট অৰ্ডাৰ, এতিয়ালৈকে কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই। তাৰোপৰি CPF বাকী অনুষ্ঠানখিনি এতিয়া OPSত লাগি আছে, আমি এতিয়ালৈকে NPSএ পোৱা নাই। CPFএ হওক বা NPS, সেইখিনি আমাৰ দাবী। তাৰোপৰি আমাৰ যিখিনি ইয়াৰে ফিমেলখিনি চাইল্ড কেয়াৰ লিভৰ যিটো থাকে অপশ্যন, সেইটোও দিয়া হোৱা নাই। তাৰোপৰি মষ্ট ইম্পৰ্টেণ্ট মেডিক্লেইম, যিটো মেডিকেল মানে ক্লেইম কৰিব পৰা যায়, সেইটো আমাক এতিয়ালৈকে দিয়া হোৱা নাই। আৰু তাৰোপৰি যিখিনি এৰিয়াৰ্ছ আছে সেইখিনিও এতিয়ালৈকে অলপোৱে হোৱা নাই। যিহেতু কৈছোঁৱে আমাক দৰমহা সময়তে দিয়া নহয়, গতিকে এৰিয়াৰ আমি এতিয়ালৈকে আশাই কৰিব পাৰিম। গতিকে আমাৰ ওচৰত উপায় নোহোৱা হয় ফাইনেলি আমি আজি এইটো ষ্টেপ ল'ব লগা হৈছে। আৰু যিটো ইয়েৰলি ইনক্ৰিমেণ্ট হয়, ইয়েৰলি ইনক্ৰিমেণ্টৰ কিন্তু আমাৰ কাৰণে একোৱেই ব্যৱস্থা নাই। গতিকে উপায় অন্তৰ হৈহে আমি কিন্তু আজি এইটো ষ্টেপ আগবাঢ়িছোঁ। আমি পৰৱৰ্তী সময়তো এই কাৰ্যসূচী আগুৱাই নিম বুলি ভাবিছোঁ। চৰকাৰক এইটোৱে আহ্বান জনাম যে তেওঁলোকে যিখিনি অৰ্ডাৰ দিছে আগতে, সেই অৰ্ডাৰ মতে নিজৰ অৰ্ডাৰ অনুসৰি যাতে আমাক আমাৰ যিখিনি প্ৰাপ্য সেইখিনি প্ৰদান কৰে। Technical Institute ITI